ভাৰতৰ উচ্চতম বিমানবন্দৰ হ'ল লাডাখৰ লেহ বিমানবন্দৰ। ইয়াৰ উচ্চতা হ'ল ৩,২৯৬ মিটাৰ অথবা ১০,৬৮০ ফুট। ভাৰতৰ উচ্চতম বান্ধ হ'ল উত্তৰাখণ্ড তেহৰী বান্ধ, উচ্চতা ২৬০ মিটাৰ। ভাৰতৰ উচ্চতম তোৰণ হ'ল আগ্ৰাৰ ওচৰৰ বুলন্দ দৰৱাজা। ইয়াৰ উচ্চতা হ'ল ৫৩.৫ মিটাৰ অথবা ১৭৫ ফুট। ভাৰতৰ উচ্চতম মিনাৰ হ'ল কুতুব মিনাৰ, ৭৩ মিটাৰ অথবা ২৩৯ ফুট আৰু ইয়াক ১২৩৯ চনত নিৰ্মাণ কৰা হৈছিল। ভাৰতৰ উচ্চতম পথ হ'ল খাৰ্ডু-নগলা। ইয়াৰ উচ্চতা হ'ল ৫,৬৮২ মিটাৰ অথবা ১৮,৩৮৩ ফুট। এই পথ লেহ মনালী খণ্ডত অৱস্থিত। ভাৰতৰ উচ্চতম ওলোমা দলং হ'ল পৱগড়, গুজৰাটত অৱস্থিত। ভাৰতৰ উচ্চতম জলপ্ৰপাত হ'ল কোনাচিকল জলপ্ৰপাত। ই কৰ্ণাটকত অৱস্থিত, উচ্চতা ৪৫৫ মিটাৰ। ভাৰতৰ উচ্চতম শৃংগ হ'ল গডৱিন অষ্টিন বা কেটু, উচ্চতা ৮,৬১১ মিটাৰ অথবা ২৮,২৫০ ফুট। এই শৃংগটো পাক অধ্যুষিত কাশ্মীৰৰ অঞ্চলত অৱস্থিত হোৱাৰ বাবে কাঞ্চনজংঘাকেই ভাৰতৰ উচ্চতম শৃংগ বুলি ধৰা হয়। ইয়াৰ উচ্চতা হ'ল ৮,৫৭৯ মিটাৰ অথবা ২৮,১৪৬ ফুট। ভাৰতৰ উচ্চতম মূৰ্তি হ'ল গুজৰাটৰ নৰ্মদা নদীৰ পাৰত অৱস্থিত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি। ভাৰতৰ বৃহত্তম গুহা হ'ল অমৰনাথ গুহা। ই বহলে ৫০ মিটাৰ আৰু ওখ ২৫ মিটাৰ। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৩,৮০০ মিটাৰ। ভাৰতৰ বৃহত্তম গীৰ্জা হ'ল নাগালেণ্ডৰ জুনহুৱাটো চহৰৰ স্বামী বেপ্টিষ্ট চাৰ্চ। ইয়াত ৮৫,০০০ মানুহ একেলগে বহিব পাৰে। ভাৰতৰ বৃহত্তম গুহা মন্দিৰ হ'ল ইলোৰা। ই মহাৰাষ্ট্ৰত অৱস্থিত। ভাৰতৰ বৃহত্তম চিনেমা হল হ'ল মধুৰাই থাংগম। ইয়াত একেলগে ৩,৬৫৩ জন দৰ্শক বহিব পাৰে। ভাৰতৰ বৃহত্তম বান্ধ হ'ল নাগাৰ্জুন সাগৰ, অন্ধ্ৰপ্ৰদেশত অৱস্থিত। ভাৰতৰ বৃহত্তম বদ্বীপ হ'ল সুন্দৰবন। ইয়াৰ মাটিকালি ৭৫,০০০ বৰ্গ কিলোমিটাৰ। ভাৰতৰ বৃহত্তম নদীদ্বীপ হ'ল মাজুলী। ই অসমত অৱস্থিত, মাটিকালি ৮৮০ বৰ্গ কিলোমিটাৰ। ভাৰতৰ বৃহত্তম মৰুভূমি হ'ল থৰ মৰুভূমি। ই ৰাজস্থানত অৱস্থিত, মাটিকালি ২,০০,০০০ বৰ্গ কিলোমিটাৰ। ভিডিঅ'টো ইয়ালৈ চাইছে যেতিয়া চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।